এনেকুৱা ধুনীয়া ভিউ বাপৰে বাপ এইটো মানে চকুৰেহে দেখা পালে হেৰি কৰিব পাৰিব অনুভৱ কৰিব পাৰিব কেমেৰাত গম নাপাব এইটো অট'মেটিক ওলাই আহিব ৱাও এনেকুৱা ভিউ আৰু এইটো ভিউ মানে তুলনা নাই অঁ এইখিনি মায়ং বুলি কয় আৰু মায়ং সকলোৱে জানে মায়ং এখন মন্ত্ৰৰ প্ৰসিদ্ধ এক ঠাই হয় গতিকে এই ঠাইখনৰ মানে এতিয়া এটা ইতিহাস আছিলে আগতে এই ইতিহাসৰ কম খেতি আমি আজি আৰম্ভ ইয়াত উপস্থিত হৈছোঁ আৰু তাৰ আগতে কেনেকুৱা ধৰণৰ যাদু চলিছিলে এতিয়া সেই পৰিৱেশ আছেনে নাই তাৰ এটা বুজ ল'বলৈ আমি আটাই আজি এই ফাকুৱাৰ নদীত উপস্থিত হৈছোঁ মোৰ লগত আহি কেনেকুৱা লাগিছে তোমাৰ লগত আহি পেলাই যে খুবেই আনন্দ মোৰ লগত আহি তোমাৰ ভাল লাগিছে ইণ্টাৰভিউ নাই লোৱা মানে মায়ঙৰ কোনোবা এটা কমেণ্ট কৰিছিলে মায়ঙত আহিবচোন গতিকে মই মায়ঙত মায়াৰ নগৰী মায়ং পাৰ হয় বৰ্তমান পালোঁ চনকা কি নাম আছিলে অঁ চনকাত আহি পালোঁ তাৰপিছত ৰৈ আছোঁ লগৰ এজন সুনিদ্ৰাৰ লগত বাকী মায়ঙৰ সৌন্দৰ্য আৰু কি নাম আছে চনকাৰ সৌন্দৰ্য উপভোগ কৰিব মোৰ ভিডিঅ' গতিকে চাই থাকিব পশু পক্ষীৰ মাত আৰু এই সেউজীয়া বননি সৌন্দৰ্য উপভোগ কৰি গৈ আছোঁ মায়ঙলৈ মায়ঙখনক ভালকৈ জানিবলৈ বলকচোন মোৰ লগত ভালকৈ চাই আহোঁ মায়ঙখনক ইয়াত পিকনিক চাগে মজা হয় ভিউ চাওঁ ভিউ ৰাস্তাটো ডেঞ্জাৰ আছে না এইখিনিতে ফটো উঠিব গৈছিল তেতিয়া ল'ৰাকেইটা এইখিনি জেগাত এইখিনিতে ফটো উঠি আছিলে নহয় তেতিয়া এইখিনিতে হৈছিলে নেকি এইখিনিতে ফটো উঠি আছিলে ল'ৰাকেইটা ইয়াতে হৈছিলে ল'ৰাজন পালে না নাই মৰা মানুহজন মজা লাগিছে আহি এনেকুৱা ধুনীয়া ঠাই চাগে ক'তো দেখা নাই বহুত ধুনীয়া এনেকুৱা ধুনীয়া নহয় মজা ইমান বেছি বেছি ন 1000 লাগে এনেকৈ উৰিব পাৰিব মজাকৈ ভিউ দেখা পাব পেৰাচুটৰ ইয়াতে ধুনীয়াকৈ আহিব আৰু ইয়াতে আহিলে আৰু এটা কৰিবলৈ যিখন এখন বাইকখন আছে বালি চলোৱা বাইক তাতে আপুনি 15 মিনিট চলায় তাতে 500 টকা ল'ব এনজয়বল সকলো কৰিব পাৰে আৰু ইমান ধুনীয়া ভিউ এনেকুৱা চাগে নকৰাকৈ কোনেও নাযাবই নেকি আহি থাকিব গৈ থাকিব কিন্তু এই এনজয়মেণ্টটো অলপ দামটো বেছি হ'ব বহুত ধুনীয়া যদি মন বেয়া লাগে সেই দূৰণিত এখন ধাবা আছে আমি তালৈকে যাম মাত্ৰ 5 মিনিট সুবিধা আপোনালোকে আহি থাকে সকলো চিনি পায় কিন্তু এইখিনি ঠাই অলপমান চিনি নাপায় বহুত কম লোকে চিনি পায় কিন্তু বহুত মস্ত এৰিয়া পিকনিক প্লেচ নিশ্চয় আহিব আৰু মন্দিৰ এইটো আপোনাক আহি কেনেকুৱা লাগিছে ইয়াতে ভাল লাগিছে বহুত ধুনীয়া লাগিছে বহুত ধুনীয়া না ফাইনেলি ভাল ঠাই এডোখৰত আহিছোঁ চাওক অকলশৰীয়াকৈ এই সৌন্দৰ্যখিনি উপভোগ কৰোঁ চাওকচোন ইমান ধুনীয়া হয় ভিউ চাওক ভিউ এনেকুৱা বোকা বালি
দূৰণি সেই পাহাৰখনতে চাগে ধুনীয়া চৰাই মাত শুনি আছোঁ। শুনিছেনে বাৰু? বহুত ধুনীয়া লাগিছে। আৰু লগতে পৰিৱেশটো যদি এনেকুৱা হয় ক'বই নালাগে আৰু। বহুত দূৰ আহি পালোঁ, সিহঁত সেই তাত আছে। আৰু এই ব্ৰহ্মপুত্ৰ নদীখন কিমান বিশাল, এই ব্ৰহ্মপুত্ৰ নদীখন। মানুহৰ মনবোৰ যদি ইমান বিশাল হ'ল হয়। পাহাৰৰ ৰঙা বেলিটিয়ে আমাক উনুকিয়াই দিলে। আন্ধাৰ হৈছে। আমিও উভতিছোঁ মায়ঙৰ পৰা। বহুত ভাল লাগিল, বহুত। আপোনালোকেও আহিব মায়ঙৰ সন্মুখত। পুলিচ আহি গৈছে পুৰা ন?